29 নং আমাৰ শুক্লাই চেৰফাং যি পৰিষদীয় মানে সমষ্টিত মহৰীপাৰা এটা মঞ্চ আছে। মঞ্চত 3টা প্ৰাইমাৰীক লৈ টেঙাজাৰ, মহৰীপাৰা আৰু নিজ বেটনা এই 3টা প্ৰাইমাৰীক লৈ ইয়াত মানে বিজয় সংকল্প ইয়াত মানে সভা পাতিছিলে। আৰু ইয়াত ৰাইজৰ যি অংশগ্ৰহণ স্বতঃস্ফূৰ্তভাৱে ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু নিশ্চয় যি মানে 39টা যি সমষ্টি, অন্যান্য যি 39টা যি সমষ্টি, এই সমষ্টিৰ দৰেও এই যি মানে শুক্লাই চেৰফাং সমষ্টি আমাৰ প্ৰাৰ্থী, আমাৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰী ইয়াত মানে বৃহৎ এটা যি ভোটৰ যি এটা ব্যৱধান, এই ব্যৱধানত জয়ী হোৱাটো ইয়াত নিশ্চিন্ত হৈছে। ইয়াত যিখিনি ভোটাৰ ৰাইজ, যিখিনি মানে ৱেল উইজাৰ, যিখিনি মানে সমৰ্থক ইয়াত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰাটো দেখিছোঁ। আজি বিটিআৰত কি নিৰ্বাচনী ইছ্যু লৈ এইবাৰ আপোনালোকে বিটিআৰত আমি যিখিনি উন্নয়ন, এই উন্নয়নক লৈ আমি মানে নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ। কাৰণ আমি বিগত 5টা বছৰত আমি ইয়াত শান্তি আমি ইয়াত স্থাপন কৰিব পাৰিছোঁ। সমান্তৰালভাৱে আমাৰ যিখিনি আন্তঃগাঁথনি উন্নয়ন, আমাৰ যিখিনি মানৱ সম্পদ উন্নয়ন আমি পেৰেলিলি আমি এইখিনি আগবঢ়াই নিব পাৰিছোঁ। আৰু এইবেলি আমি স্থায়ী শান্তি স্থাপন কৰি আমাৰ যিখিনি মানে উন্নয়ন, এই উন্নয়নটো আমি আগবঢ়াই নিয়াৰ কাৰণে আমি আমাৰ যি ইছ্যু হিচাপে আমি ৰাখিছোঁ। আৰু নিশ্চয় আমি পৰৱৰ্তী সময়ত আমাৰ যি আহি থকা যি 22 ছেপ্টেম্বৰত হ'ব লগা আমাৰ যি সাধাৰণ নিৰ্বাচন, এই আমাৰ BTCৰ এই সাধাৰণ নিৰ্বাচনত আমি UPPL দলে একক সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰাৰ কাৰণে আমাৰ যি এটা মানে আখৰা, এই আখৰা আমাৰ আহি গৈছে। কিমান সংখ্যক আসন পাম বুলি আমি 26ৰ পৰা 28টা আমি আসন পাম। আৰু এবছলিউট মেজৰিটি লৈ প্ৰমোদ বড়োৰ নেতৃত্বত, যেনেকৈ 5টা বছৰত আমি প্ৰমোদ বড়োৰ নেতৃত্বত আমি খুব সুন্দৰভাৱে এটা মানে বিটিআৰত BTC চৰকাৰ পাবলৈ সক্ষম হৈছিলোঁ। এই বুলিও বিটিআৰত BTC চৰকাৰ আমি পাম।